Hey guys, welcome back to my YouTube channel Koslu Vlogs. So guys, আজি মানে কি হাতত দেখছি যে ইমান পইচা আৰু বেলেগ কামত নহয় আমি গ্ৰুপটোৰ মানে কি টাইপত মাইক চাইক অৰ্ডাৰ দিছিলোঁ না মানে কি হ'ল শ্বিলঙৰ ট্ৰিপটো আমাৰ মেঘালয় ট্ৰিপত আহি নাপালে তো ফাইনেলি গাইজ বস্তুখিনি মানে কি আহিছিল মোৰ পৰহিয়ে কিন্তু অলপ পইচাৰ প্ৰব্লেমৰ কাৰণে মই ল'ব পৰা নাছিলোঁ কিন্তু আজি পইচা মেনেজ হৈ গ'ল গাইজ তো এতিয়া ধুনীয়াকৈ যাওঁ বস্তুটো লৈ আহোঁ আহি পেলাই খুলি পেলাই আপোনালোকক দেখাওঁ কেনেকুৱা কি বস্তু অৰ্ডাৰ দিছিলোঁ ক'ত কিনকৈ কি লগাম তো গোটেইখিনি ধুনীয়াকৈ গাইজ এতিয়া ভিডিঅ' আহি থাকোঁ বস্তুখিনিও আহি গৈছে তো সদ্যহতে মই এতিয়া লৈ আহোঁ যায় আপোনালোকে তাৰপিছত দেখাম মই ভিতৰত বস্তু কি আছে আৰু তো গাইজ আমি ধুনীয়াকৈ পাৰ্চেলটো আনিব গৈছিলোঁ আৰু ফাইনেলি পূৰা পাৰ্চেলটো আহি পাই গ'ল তো গাইজ আমি আৰু খোলা বেলেগকৈ প্ৰচেছ নাই আমি এতিয়া খুলি দিম জড়কৈ পূৰা বিন্দাছ এনেকৈ খুলিম তাৰপিছত তাতে দিয়া কমি দিওঁ জানে আমি ল'ৰাবিলাকে এনেকৈ খোলোঁ ঐ বাপ অলপ মানে ফুটা কৰিব পাৰিছোঁ গোটাখিনি খুলি লওঁ ধুনীয়াকৈ ইমান দিন ৰখি আছিলোঁ এইটো বাদ দি পেলাই এতিয়া মই ইফালে এইবিলাক পাছত চলি থাকিব বাকী মোৰ বস্তুখিনি গোটেইখিনি এইটোৰ ভিতৰত আছে এয়া চাব পাৰে ইয়াতে পূৰা এমেজন ইণ্ডিয়া বুলি লেখা আছে ধুনীয়াকৈ তো বস্তুখিনি চাওঁ চব ঠিকে থাকে আহিছে নাই জলদি জলদি চলো গাইজ মোৰ একদম ধৈৰ্য নোহোৱা হৈছে এইবিলাক আমি পাছত চাম তো গাইজ ফাৰ্ষ্ট আমি এইটো চাওঁ এইটোৰ ভিতৰত কি আছে মানে তো ইয়াৰে ওপৰত লেখা আছে য়ান্ত্ৰালে কি য়ান্ত্ৰালে যিয়ে নহওক য়ান্ত্ৰালে বান্তালে চান্তালে না আমাৰ দৰকাৰ নাই তো ভিতৰত ইয়াতে লেখা আছে স্কুল অফ গেজেটছ তো চাওঁ ভিতৰত কি আছে ভিতৰত চাওঁ বৰ্তমান ওলাব মাউণ্ট গাইজ এইটোত আছিল মাউণ্ট আৰু এইটোৱে মাইক এইটো মাইক এইটো মাউণ্ট তো ইয়াতে গোটেইখিনি মাউণ্ট আছে লগৰ পৰা ভাল হৈছে মানে মই মাউণ্টৰ বহুত প্ৰয়োজন হৈ আছিল এটাই মাউণ্ট পাইছিলোঁ গ্ৰুপটোৰ লগত তো সেইটো মানে মই হেলমেটত লগালোঁ তাৰ উপৰি ভিউটোত মানুহ দেখিছে মানে আপোনালোকে যেতিয়া ভিডিঅ' চাইছে মোৰ অলপ ভিউবিলাক মিলোৱা মানে কাৰণ নতুনকৈ শিকি আছোঁ ধৰ চ' অলপ মিলোৱা আছিলোঁ অসুবিধা হৈ গৈছে তো এতিয়া নতুনকৈ আহিছে নতুনকৈ ধুনীয়াকৈ মিলাম তো এইটো মাউণ্ট ধুনীয়াকৈ দেখিব পাৰে তেতিয়াহ'লে পাছত ডিটেইলছত পাছত ভালকৈ চাম এইটো ছাইডত থৈ দিলোঁ ইফালে প্লাছ এইখন চেণ্ডিক্সৰ মেমৰি আহিছে তো এইখনো চেণ্ডিক্সৰে মেমৰি এইখন চেণ্ডিক্স এক্সট্ৰিম প্ৰ' চাব পাৰে তো এইখনত লগত এডাল এডাপ্টৰ আহিছে মানে চাওক এই দুখনৰ বেলেগকৈ একো নাই এইখন মেমৰিখন একেলগে দিছে কিন্তু ইয়াতে এডাপ্টৰটো নাই এইটো বৰ্তমান এইটো মাইকটো তো মাইকটো চাওঁ একবাৰ কেনেকুৱাকৈ দিছে আৰু গাইজ বস্তু এটা এইটো কি দিছেনো এইটো এই দুখন কিবা এইখনো কথা নাই তো ধুনীয়াকৈ মাইকটো চাব পাৰে একদম যিটো মানে ভিতৰত দিছে কি ক'ম আৰু আগতে এনেকুৱা ধৰ টোপোলা মানে কি আমি ফিল্মবিলাকত যে দেখোঁ ধৰ এনেকুৱা টোপোলাৰ ভিতৰত ধৰ হীৰা চিৰা স্মাগলিং কৰে বা থৈ দিয়ে মানে ভাল লাগিছে গাইজ টোপোলাটো মোৰ সঁচাকৈ ভাল লাগিছে ডিজাইনটো সলো ধুনীয়াকৈ কি কি আছে চাওঁ ভিতৰত তো গাইজ টেন এইটো আমাৰ মাইকটো আহি গৈছে মজাকৈ তো বাছ এইবাৰ লাষ্ট আইটেম খুলিম আমি গাইছে আমাৰ মেইন টাইপত আৰু এয়া চাব পাৰে আমাৰ তো চাওক টাইপতটোৰ মানে পেকেজিংটো মোৰ চবতছে ভাল লাগছে তো গ্ৰুপৰ প্ৰডাক্ট আৰু জানে পেকেজিং ধুনীয়া হ'ব তো টাইপতডাল আহি গৈছে ধুনীয়াকৈ এইখনৰ বাৰু একো নাই তো এইখনৰ ছাইডত থৈ দিওঁ আমি এইবিলাক পাছত চাই ল'ম একবাৰ 32 ডিগ্ৰী ৰাখিছোঁ ধুনীয়াকৈ টাইপতডাল লগাই চাওঁ কেনেকুৱা ফিল আহিব মানে এতিয়া ধৰিটো বিয়া ভাল লাগি আছে আৰু ভালো লাগছে আগতে মানে কি এনেকৈ ধৰিব লাগে হাতখন উল্টেই তো দিগদাৰ লাগে এতিয়া ধৰ ধুনীয়াকৈ এনেকৈ দূৰৰ পৰাও দিব পাৰোঁ বাছ এবাৰ দাঙি দিওঁ টাইপতডাল এইটো এতিয়া দাঙি দিছোঁ পূৰা দীঘল কৰি এতিয়া ওপৰৰ পৰাও ধুনীয়াকৈ পোৱা হৈছে বাকী বাট পূৰা আমাৰ ছাগলী সংখ্যা পূৰা খাই বহি আছে ইয়াৰ নাম প্ৰাইমি ৰাখি দিছোঁ গাইজ এই প্ৰাইমি ছাবস্ক্ৰাইব কৰিব কৈ দিছে হেলটো হা আৰু এইটো আমাৰ সৰুটো এইটো একদম মোৰ পিছে পিছে আহি থাকে ঐ তো এইটো পিছে পিছে আহি থাকে এইটো পূৰা মানে থামচাত খুলি আপোনালোকে কলাত বহিলোঁ আপোনালোকে এইটো এইটো খেলাতে ঐ আঙুলিটো গাইছে আঙুলি কামি আছে মোৰ চাওক
এনেকৈ আঙুলি কামাৰে তাত মানে একো নাই এতিয়া হিংকাত লাগি দিছে মোক এই এনেকৈ মৰম এহঁতৰ লগতে মজা মজা কৰি খেলি চেলি থাকোঁ গাইজ তো এই আৰু আমাৰ গাঁৱলীয়া লাইফ চলিৰ জীৱন জানে ধৰ তো গাইজ ইমানখিনি যদি ভিডিঅ' চাই আপোনালোকে ভাল পাইছে আশা কৰোঁ লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি তাৰ লগতে ছাবস্ক্ৰাইবটো কৰাটো মোৰ কাৰণে বহুত জৰুৰী জানেই 1K টাচ কৰিব লাগে বহুত কষ্ট কৰি আছোঁ তো আপোনালোকে বহুত মৰম ছাপোৰ্ট কৰি যাব বুলি আশা কৰিছোঁ টিল দেন গাইজ বাই বাই